এতিয়া আমি আহি আছোঁ পাৰ্বতী পাহাৰ। যি পাৰ্বতী পাহাৰৰ দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'ত। এতিয়া আমাৰ এই এনেকৈ চিৰি দি ওপৰলৈ গৈ থাকিব লাগিব, গৈ অলপ ওপৰত উঠিব লাগিব। এতিয়া কিমান দূৰ যাব লাগে বিশেষ গম নাপাওঁ, যিহেতু প্ৰথম আহিছোঁ। মোৰ লগৰ বন্ধুকেইজনো আহিছে। এতিয়া বিৰাট নিৰিবিলি এটা পৰিৱেশ। আপোনালোকক মই ভিডিঅ'ত যিহেতু কাপোৰ কানি জিকি আছে, মানে তিতি আছে, যিহেতু আমি শিলডুবিত গৈ পেলাই গা ধুলোঁ। সেই গা ধোৱা ভাজেই তেনেকৈ আহি মন্দিৰলৈ আহিলোঁ। তে আপোনালোকক এতিয়া যি মন্দিৰলৈ যোৱাৰ দৃশ্য সেয়া আপোনালোকক ভিডিঅ'ত দেখুৱাইছোঁ, আপোনালোকে চাওক। এইটোৱেই হৈছে পথ মন্দিৰৰ ওপৰলৈ যোৱা। বিৰাট ধুনীয়া পৰিৱেশ। কেতিয়াবা যদি আপোনালোকে সময় সুবিধা মিলাই আহিব পাৰে, নিশ্চয় পাৰ্বতী পাহাৰলৈ আহিব। খুবেই ভাল লাগে আৰু খুবেই ধুনীয়া জেগা। আপোনালোকক মই ওপৰত গৈ আৰু মন্দিৰৰ যি দৃশ্য দেখুৱাই আছোঁ, বিৰাট ভাগৰ লাগিছে, মানে চিৰি উঠি উঠি আহিব লাগেতো। তে বাকী ভিডিঅ' আপোনালোকক মন্দিৰৰ ওপৰত গৈ। এয়া পাহাৰ বগাই বগাই আমাৰ অৱস্থা নাই, মন্দিৰ পোৱাহিয়ে নাই। খুব ভাগৰুৱা অৱস্থা। কেনেকুৱা উপলব্ধি হৈছে আপোনাৰ? একদম মজা, লাইফৰ ফাৰ্ষ্ট এই মন্দিৰৰ চিৰি আহি আহি আমি ইতিমধ্যে মন্দিৰৰ ওচৰ পাইছোঁহি। মোটামুটি আধা ঘণ্টামানেই খোজকাঢ়িলোঁ নেকি। অলপ অলপ বৰষুণো দি আছে। আধা পা চিৰি নাই, মাটিৰ ৰাস্তা। খুব কষ্ট হৈছে, যিহেতু ভগৱানৰ দৰ্শন কৰিবলৈ আহিলে অকণ কষ্ট কৰিবই লাগিব। সেই কষ্ট অনুভৱ নকৰি আমি আহি ইতিমধ্যে পাৰ্বতী যি মন্দিৰ ভাগ আমি পালোহি। এয়া আপোনালোকক আমি মন্দিৰৰ যি দৃশ্য এয়া ভিডিঅ'ত দেখুৱাইছোঁ। এই ভাগৰত মানে ক'ব নোৱাৰা হৈ গৈছে। সেয়া মন্দিৰ ভাগ। খুব সুন্দৰ পৰিৱেশ সেয়া আপোনালোকক দেখুৱাই আছোঁ। এইটো মন্দিৰ, আৰু অলপ গ'লেই মন্দিৰ পাম। আৰু কেনেকুৱা লাগিছে? খুব মজা, খুব ভাল পাইছে তেওঁ আহি পেলাই। তেওঁ অলপ ক্ষীণাবতো, শকত। আমি যিহেতু এনেই ক্ষীণ, আৰু ক্ষীণাবলৈ আমাৰ অৱস্থা নাই। আৰু ইতিমধ্যে আমি আহি থাকোঁতে 10 বাৰমান ৰাস্তাত ৰ'বলগীয়া হৈছে। যিহেতু মোৰ কথাত আপোনালোকে গম পাইছে কি অৱস্থা। আৰু অলপ গ'লে এই মন্দিৰ পাম। আৰু जय हो शंकरा, आदिदेव शंकरा। तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जाने, क्या बुरा है क्या भला। तेरे रास्ते पे मैं तो आंख मूंद के चला। तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। के जन्म से भी पहले तेरा
ये जग रहे या ना रहे, रहेगी तेरी आस्था। क्या समय क्या प्रलय, दोनों में तेरी महानता, महानता, महानता। सीपियों की ओट में मोतियां हो जिस तरह, मेरे मन में शंकरा तू बसा है उस तरह। मुझे भरम था जो है मेरा था कभी नहीं मेरा, अर्थ क्या निरर्थ क्या जो भी है सभी तेरा। तेरे सामने है झुका मेरे सर पे हाथ रख तेरा। नमो नमो जय शंकरा, भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जय शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। 1950 চনত যিটো ভূমিকম্প আহিছিলে সেই ভূমিকম্পত এটা পাহাৰৰ অংশ ফালি গৈছিল। হয় হয়, এতিয়া আপোনালোকক সেই ভিডিঅ'ত মই সেইটো দৃশ্য দেখুৱাব নোৱাৰিম, যিহেতু কমিটিয়ে বেৰা দি দিছে যাব নোৱাৰাকৈ, কিয় সেইপিনে গ'লে খুব এটা ৰিস্ক হৈ যায়, সেইটো কাৰণে সেইপিনে যাব নোৱাৰিম। এইটোৱে পাহাৰ, এইপিনে এটা অংশ ফাটি গৈছিল।